নমস্কাৰ আগন্তুক আসাম ইউথ অলিম্পিক এই ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে মই অসমৰ সমূহ ক্ৰীড়া জগতৰ লগত জড়িত ব্যক্তিসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সমূহ ৰাইজক আন্তৰিকতাৰে আহ্বান জনাইছো যাতে সকলোৱে উঠি অহা প্ৰজন্মক এই ক্ৰীড়া প্ৰতিযোগিতাৰ যোগেদি আগন্তুক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত উল্লেখযোগ্য সফলতা যাতে অৰ্জন কৰিব পাৰে তাৰ বাবে যেন সকলোৱে উৎসাহিত কৰে সহযোগিতা কৰে কাৰণ আপোনালোকৰ সহযোগিতাৰ যোগেদিহে এনেধৰণৰ ৰাজ্যিক পৰ্যায়ৰ অত্যন্ত গুৰুত্বপূৰ্ণ ক্ৰীড়া প্ৰতিযোগিতা সফল কৰাটো সম্ভৱ গতিকে মই আশা ৰাখিছো অসমৰ ৰাইজ অত্যন্ত ক্ৰীড়াপ্ৰেমী আৰু ক্ৰীড়াৰ প্ৰতি অনুৰাগ থকা এইখন পবিত্ৰ সমাজে নিশ্চিতভাৱে আগন্তুক অসম অলিম্পিক এছ'চিয়েশ্যনৰ দ্বাৰা আৰু অসম চৰকাৰৰ সহযোগত আৰু অসমৰ ৰাইজৰ শুভকামনা অনুষ্ঠিত হোৱা ক্ৰীড়া প্ৰতিযোগিতা নিশ্চিতভাৱে সম্পূৰ্ণ ৰূপত সফল হ'ব তাকেই আন্তৰিকতাৰে কামনা কৰি সকলো ক্ৰীড়াবিদৰ সহযোগিতা ক্ৰীড়া সংগঠনৰ সহযোগিতা আৰু ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহযোগিতা কামনা কৰিলোঁ ধন্যবাদ জয় অসম জয় হিন্দ